वेलकम टू माय यूट्यूब चैनल। तो बहुत दिन भिडिओ दिया पारा 10 दिन माने भिडिओ दिया पारा नाई। तो সেইভাবে কালি এটা ভিডিও আহিছে 22 জানুৱাৰী মানে কালি 22 তাৰিখ। তো 22 তাৰিখে ভিডিওটা আহিছে দিমে দাম 22 তাৰিখে। তো মানে আমাৰ ইয়াত মানে ফাংচন এখন আছিল। ফাংচনখনত মানে মোৰ লগৰ ছোৱালী এটা মানে মই যোৱা নাই, মোৰ লগৰ ছোৱালী এটা ভিডিঅ' কৰি দিছিল। তো সেইটো ভিডিঅ' চাই লওঁ আগে। মানে গায়কৰ বাবু আছিল, বাবুৰ আপিটোৰ নাম কি আছিল নাজানো, থাম্বনেইলত লিখি দিম। মানে থাম্বনেইল কালি পুৱাও নাম কালি পুৱাই ভিডিঅ'টো দিম। তো কালি পুৱাৰ থাম্বনেইলত লিখি দিম। থাম্বনেইলত চাব মানে গায়কনীটোৰ নাম নাজানো মই। তো সেইবাবে থাম্বনেইলত নামটো চাই ল'ব আৰু এতিয়া ভিডিঅ'টো চাওক। মানে এডিটটো কৰি থোৱাৰ কাৰণে সেইকাৰণে থাম্বনেইলখনত চাই ল'ব নামটো ধৰক। এতিয়া এডিটটো কৰি মানে ভিডিঅ'টো মানে চাওক বাবুহঁতৰ। সেইকাৰণে এডিট কৰাৰ কাৰণে মানে থাম্বনেইল পুৱাও নাহিলেও কথা নাই। তো ভিডিঅ'টো এডিট কৰি কিনে আপলোড দি থৈ দিম আনলিষ্টৰ মাৰি কিনে। তো চাওক ভিডিঅ'টো। বাবুৰ গান মানে কি গানটো শিকিছিলোঁ পাহৰিলোঁ ৰখ, গানটো পাই ৰখ। এতিয়া গানটো চাই লওক। মানে আমাৰ কষ্ট লাগ আছিল। তো গানটো চাই লওক আৰু যাতে চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি থৈ দিয়ে। মানে আৰু ভিউ বেছি আহে নাই আগৰ দৰে। মানে আগত এইটো 5 মাহ মানে হ'ল আৰু এইটো চেনেল দিয়ে মানে মোৰ হাতৰ পৰা এইটো ডিলেট হৈ গৈছিল। তো সেই 5 মাহ মানে হ'ল। তো এতিয়া যাতে আৰু মানে সেই হৈ থাকে মানে আপোনাৰ ছাবস্ক্ৰাইব কৰি থাকে আৰু যাতে ভিউ বাঢ়ি থাকে, শ্বেয়াৰ কৰি থাকে। তো ভিডিঅ'টো চাওক। ধন্যবাদ, সঁচাকৈ খুব মৰম দিছে। ৰঙাকৈ দুগালতে চুমা দি গাম নে গাম? যোনটো কওকচোন গাম নে? কিন্তু মোৰ লগত গাব লাগিব নহয়। গাব নহ'লে কি কৰিম মই? কি গাব? চিনেমাই মই গাম, আপোনালোক গাব লাগিব। মৰমৰে মিঠা মিঠা কথা। মোৰ পিছত মই এবাৰ দেখাই দিছোঁ। মৰমৰে মিঠা মিঠা কথা এইটো গাব লাগিব। হ'ব? বুজি পাইছেনে নাই? পাইছে? বঢ়িয়া। দে এবাৰ চাওঁ। মৰমৰে মিঠা মিঠা কথা। এবাৰতে বুজি পাইছে? মই অৱশ্যে বুজি